পানীগিলা হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰো ভালে। এতিয়া ওলাইছিলোঁ মন্দিৰলৈ, আজি হ'ল নেক্সট দিনা। অকণমান ভাবিছোঁ আপোনালোকো দেখাই দিওঁ আৰু কেনে পৰিৱেশ মন্দিৰৰ। আপোনালোক এতিয়া আমি গৈ আছোঁ, আমাৰ মানুহ দুজনে আমাক এৰি থৈ গুচি গ'ল। এতিয়া আমি যাই আছোঁ বিচাৰি। আজি আমি বহুত দিনৰ মূৰত লগ হৈছোঁ। কিমান দিন হ'ল? এমাহ 2 মাহমান হ'ল নে? আগতে মোৰ ভিডিঅ'ত দেখিছে আপোনালোকে। কিন্তু এনে ধুনীয়া ন পৰিৱেশ, বিল্ডিং চিল্ডিং পুৰা এনেকুৱা পুৰা বিল্ডিঙে। এয়া বিল্ডিংবিলাক দেখিছে নহয়, ইমান ওখ ওখ মানে। আৰু আমি ই ৰিক্সাত উঠিছিলোঁ মন্দিৰ যাবলৈকে। আৰু এয়া মন্দিৰো আহি পালোঁ এতিয়া। ভাল লাগে হয় পানীগিলা। এতিয়া আমি মন্দিৰ আহি পালোঁ, অকণমান টাইম বহিছিলোঁ ইয়াতে। নাই, জাগা নাই। এতিয়া মন্দিৰৰ পৰা বাহিৰ ওলালোঁ, আমি ৰুম যাবলৈ ওলাইছিলোঁ তেওঁলোকৰ। ইমান ৰ'দ। আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়ালৈ আহিছোঁ আৰু ফটো কেইখন লাষ্টত লগাই দিছিলোঁ। বাই বাই।